হাই ফ্ৰেন্ডছ, আজি আপোনালোকক বহুত দৰকাৰী মটৰ এটা আপোনালোকক দেখাম, যেটো আপোনালোকৰ সদায় প্ৰায় কামত লাগি থাকে। এইটো আমাৰ স্পেচিয়েলি কামত লাগে কনষ্ট্ৰাকশ্যনৰ কাম কৰিবলৈ হ'লে। এইটো ইয়াত চাব আপোনালোকে SOS সাবমাৰ্চিবল পাইপ লিখা আছে। এইটো আণ্ডাৰ ৱাটাৰ যাব পাৰে, তাৰমানে পানীৰ তলত যদি আমি নমাই দিওঁ, যেতিয়া ফাউণ্ডেশ্যনৰ কাম হওক এইবা কিবা এনেকুৱা যদি পানী ওলায়, বোকা ওলায়, গোটেইখিনি চাকশ্যন কৰি লৈ যায়। এইটো 2 HP মটৰ হয়। ইয়াত আপোনালোকে চাব পাৰে গোটেইখিনি। ইয়াত এইটো সেন্সৰ এটা আছে। এইটো যেতিয়া পানীত নমাই দিয়া যায়, এইটোতো ওপৰত উঠি থাকে, এনেকৈ ওপৰত উঠি যায়, আৰু যেতিয়া পানীখিনি কমি যায়, লাহে লাহে যেতিয়া ডাউন হৈ যায়, যেতিয়া মেচিনটো ওচৰত আহি যায়, মেচিনটো নিজে নিজে বন্ধ হৈ যায়। বহুত ভাল মেচিন হয়, আমাৰ দৰকাৰ এনেকুৱা, আপোনালোকৰ বহুত দৰকাৰ। যেনে য'ত ৱাটাৰ লগিং প্ৰব্লেম থাকে, চবেই এনেকুৱা মেচিন ল'ব পাৰে। তো ইয়াত এইটো আমাৰ ক্ৰমটনৰ লৈছোঁ, ছিংগল ফেজত আপোনালোকক গোটেই কামখিনি চলি যাব। ইয়াত কেনেকৈ আমি লগাওঁ গোটেই চিষ্টেমটো আপোনালোকক দেখাম। ইয়াত চাকশ্যন হৈ কিনে যিটো ডেলিভাৰী পাইপ হয়, এইটো ডেলিভাৰী পাইপ ইয়াত লগোৱা আছে। এইটো ধুনীয়াকৈ এইটো পূৰা ডেলিভাৰী হৈ যাব। গোটেই ডিটেইলছ আপোনালোকক দেখাম। ইয়াত এনেকৈ ৰছী লগাই লৈছোঁ, এনেকৈ চাওক এইটো লগোৱা আছে। এইটো লগাই কিনে গোটেই পানীৰ তলত সোমাই দিয়া যাব। এইটো তাৰপিছত এইটো ইয়াত কাৰেণ্টৰ কানেকশ্যনটো দি দিব। এইটো ৱেটো বহুত লম্বা আছে, বহুত দূৰৰ পৰা আপোনালোকে ল'ব পাৰিব। 3 মিটাৰমান আছে এইটো। তো এনেকুৱা চিষ্টেমত আপোনালোকে এইটো কিনিব পাৰে। বলক বাকীখিনি আপোনালোকক দেখাম, কেনেকুৱা চিষ্টেমত আমি বাকী কামখিনি কৰা হয়। উঠাও এইটো এনেকৈ পাম্পটো লৈ গৈ কিনে আমি য'ত বোকা পানী আছে তাত নমাই দিম। তাৰপিছত আপোনালোকে চাব ইয়াৰ যিটো ডেলিভাৰী যিটো হয়, চাকশ্যন যিটো হয়, বহুত ধুনীয়া হয়। নতুন ছাইট ষ্টাৰ্ট হ'ব, কালিৰ পৰা কাম ষ্টাৰ্ট হ'ব। ইয়াত দেখিছে ভাঙা কাম চলি আছে। যিহেতু কালিয়ে ডেটটো পৰিছে, তো ফাৰ্ষ্ট যিটো প'ষ্ট বহাব লাগে কালি বহাব লাগে। তো সেইকাৰণে আমি ইয়াত কামখিনি ৰেডি কৰিছোঁ। তাৰপিছত কেইদিনমান পিছত এইটো পূৰা ফিনিচিং কৰি দি গোটেই চফা কৰি দি কিনে পূৰা ফুল প'ষ্টত কাম গোটেই ষ্টাৰ্ট হ'ব। গোটেইখিনি যিখিনি পৰ্চন দেখিছে এইটো গোটেইখিনি ভাঙি যাব। তাৰপিছত আহিছোঁ আমাৰ এইটো চিষ্টেম লৈ, ক'ত আমি বহাম। এইটো চাওক, এইখিনিত পূৰা পানী জমা হৈ আছে। যিহেতু আমাৰ কলম এটা এইখিনি পজিশ্যনত পৰিছে, তো গোটেই এই পানীখিনি আমি চাকশ্যন কৰি ওলাই দিম। তাৰপিছত JCB দি এইটো গোটেই ঠাণ্ডা হ'ব। নমাই দিয়া, সোমাই দিয়া ভিতৰত। এনেকুৱা চিষ্টেমত গোটেই সোমাই দিয়া আছে। ইয়াত যিমানখিনি পানী আছে গোটেইখিনি ওলাই গুচি যাবগৈ। এইটো চলাই কিনে আপোনালোকক দেখাম। এইটো পাইপৰ ৰোলটো খুলি দিয়া, এইটো ৰোলটো খুলি দিয়া। এইখিনি মানত আমাৰ কাৰেণ্টৰ কানেকশ্যনটো এইখিনিত দি কিনে গোটেই ষ্টাৰ্ট কৰি দিম। আমি পানীখিনি পূৰা ডেলিভাৰী কৰিম। একদম বাহিৰত যিটো ফ্ৰণ্টত ড্ৰেইন আছে, ড্ৰেইনত আমি এইটো ওলাই দিম। পানী ড্ৰেইন হৈ এইটো ওলাই যাব। এইটো আপোনালোকে দেখা পাইছে, মটৰটো চলি আছে আকৌ পূৰা ফুল স্পীডত গৈ আছে। ইয়াত যিমান পানী আছে বেছি টাইম নালাগে, অলপ টাইমৰ ভিতৰত গোটেই খালী হৈ যাব। বাহিৰৰ স্পীডটো মই এবাৰ দেখাম আপোনালোকক। ডাইৰেক্ট বোকা পানীত নমাই দিয়া হৈছে। এইটো পূৰা লেতেৰা পানী বোকা পানীত নমাই দিয়া হৈছে। মটৰটো কিন্তু পূৰা কণ্টিনিউ চলি আছে।